ডিজিটেল কমল ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। মই কমল আৰু আপোনালোকে চাই আছে ডিজিটেল কমল। ভিডিঅ'টো থাম্বনেইলখন চাই নিশ্চয় গম পাইছে কোনটো টপিকত ক'ব ওলাইছোঁ। হয় বান্ধৱীসকল, বহুতে মোক কমেণ্ট কৰি আছিল যোনটো জীৱন প্ৰেৰণা স্কীম হওক, বাবু আঁচনি হওক, নিযুত মইনা আঁচনি হওক আৰু অৰুণোদয় হওক, বৰ্তমানলৈকে কোনো এটা ধৰি লওক আঁচনিৰ পে'মেণ্ট এতিয়ালৈকে বৰ্তমানলৈকে অহা নাই। মোক বহুতে কমেণ্ট কৰি আছিলে মানে জীৱন প্ৰেৰণাৰ ওপৰত ভিডিঅ' এটা বনোৱা। মই সেইকাৰণে গোটেইকেইটাৰ ওপৰতে তোমালোকক ভিডিঅ'টো আজি বনাই দিম, মানে গোটেইকেইটা টপিকৰ এটা ভিডিঅ'টো তোমালোকক কৈ দিম। তোমালোকে যোনটো পে'মেণ্টটো হয় পে'মেণ্টটো অতি শীঘ্ৰে পাবা। আৰু কিছুমানে কৈছিলে যোনবিলাকে অৰুণোদয় পাই আছে, অৰুণোদয়ৰ কথা কৈ দিছোঁ। অৰুণোদয় পোৱাবিলাকে যোনবিলাকে বৰ্তমানলৈকে মানে নতুন এক্সট্ৰা মানে ডকুমেণ্ট হয়, এক্সট্ৰা ডকুমেণ্ট কি আকৌ আপলোড কৰিব লাগিব নেকি, নাইবা আকৌ জমা দিব লাগিব নেকি? সেইটো কনফিউজ হৈ আছিলে। মই কৈ দিছোঁ, যোনবিলাকে আগতে অৰুণোদয় পাই আছিলে তেওঁলোকে বৰ্তমানলৈকে একো কৰিব নালাগে। যদিহে বেংক একাউণ্টখন কিবা KYC লাগি আছে, বেংক একাউণ্টত গৈ পেলাই বেংকত গৈ পেলাই মানে KYCখন আঁতৰাই ল'ব দিব, ঠিক আছে। তাৰপিছত বাকী যোনখন হয়, বাকী যোন মানে একাউণ্টখনৰ পইচা মানে অলপ লেনদেনটো কৰি থাকিলে ভাল হয়। আৰু আপোনালোকৰ যিহেতু পে'মেণ্টটো DBT আকাৰে হ'ব, সেইকাৰণে তোমালোকে বেংক একাউণ্টখন ঠিক কৰি ল'বা। বাকী এটা কথাই নহয়, বাকী যোনবিলাক জীৱন প্ৰেৰণা স্কীম হয়, নিযুত মইনা হয়, বাবু আঁচনি হয়, সকলোকে কৈছোঁ যে যোনবিলাক বেংক একাউণ্ট হয় যাবা, বেংকত যাবা, গৈ পেলাই এবাৰ চেক কৰিবা। নহ'লেতো ভিডিঅ' এটা মই দি দিম, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা কেনেদৰে KYC লাগি আছে নেকি, ঠিক আছে। ডেছক্ৰিপশ্যনত লিংক দি দিম, চাই ল'ব পাৰিবা, ঠিক আছে। নহ'লে ওচৰত যদি বেংক আছে, বেংকত গৈ পেলাই তোমালোকে ধুনীয়াকৈ পাছবুকখন লৈ যাবা। পাছবুকখন লৈ গৈ পেলাই ধুনীয়াকৈ চাবা যে কিবা KYC লাগি আছে নেকি বা কিবা প্ৰব্লেম হৈ আছে নেকি, আৰু সেই একাউণ্টখনত তোমালোকে ট্ৰাঞ্জেকশ্যন কৰি থাকিব, ঠিক আছে। মানে পইচা উলিয়াই কৰি থাকিব, মানে পইচা যোনবিলাক উলিয়াই নাথাকে তেনেহ'লে মানে প্ৰব্লেমটো হৈ যায়, ঠিক আছে। সেইকাৰণে তোমালোকে তাত লেনদেনটো কৰি থাকিবা। বাকী নেক্সট, যোনবিলাকে তোমালোকে পোৱা নাই, প্ৰব্লেমটো মানে ছল্ভ হৈ যাব। তোমালোকৰ যোনবিলাকৰ পে'মেণ্টটো হয় জুনৰ 10 তাৰিখ, ঠিক আছে। এতিয়া যিহেতু আজিৰ 24 তাৰিখ হৈছে, তোমালোকৰ জুনৰ 10 তাৰিখৰ পৰা তোমালোকৰ যোনটো পে'মেণ্টটো হয়, মানে জীৱন প্ৰেৰণা স্কীম হওক, নিযুত মইনা আঁচনি হওক, বাবু আঁচনি হওক আৰু বাকী অৰুণোদয় হওক, সকলোবোৰ 10 জুনৰ পিছত তোমালোকৰ সকলোবোৰ মানে 10 তাৰিখে সোমাই দিব পাৰে, কিন্তু 10 তাৰিখৰ পিছতো তোমালোকৰ মানে 10 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব যোনটো তোমালোকৰ মানে আঁচনিবোৰৰ পে'মেণ্ট। 10 তাৰিখৰ ভিতৰত তোমালোকে পে'মেণ্টটো পাই যাবা, ঠিক আছে। বাকী কোনটো মানে কোনটো ধৰি লওক জীৱন প্ৰেৰণাৰ কাৰণে তুমি এপ্লাই কৰিছা নে নিযুত মইনা নে বাবু আঁচনি, বৰ্তমানলৈকে কোনটো মানে পোৱা নাই, তো কমেণ্ট ছেকশ্যনত কৰিবা, মই নিশ্চয় সহায় কৰিম।